আজি ফলাফলৰ পিছত কেনেকুৱা লাগে? বহুত ভাল লাগিছে আজি এই ফলাফল শুনি। কি পৰিকল্পনা আছিল আৰু কিমানখিনি সফল হৈছে? মই পৰীক্ষা দি আহি যিখিনি ভাবিছিলোঁ, যিখিনি মোৰ ফলাফল হ'ব সেইখিনি পাইছোঁ, গতিকে বহুত ভাল লাগিছে। কিমান পাৰ্চেণ্টেজ হৈছে? মই ভাবিছিলোঁ 90+ পাম আৰু 90+এ আহিছে। যি ফলাফল পাইছে তাৰ কাৰণে কাক কৃতজ্ঞতা জনাব? মোৰ ফলাফলৰ কাৰণে মই সকলোৰে প্ৰথমত মোৰ টিচাৰ্ছক, তাৰপিছত মোৰ মেণ্টৰ্ছ, মোৰ পেৰেণ্টছ সকলোকে বহুত বহুত কৃতজ্ঞতা জনাব বিচাৰোঁ। এইম কি আছে? ইয়াতে আমি মেইনলি নীটত ফ'কাছ কৰোঁ, কিন্তু নীটৰ লগতে বৰ্ডো শিকোৱা হয় আমাক। মানে নীটৰ কাৰণে এটা চেপ্টাৰ পঢ়োৱা শেষ হ'লে তাৰপিছত সেইটো চেপ্টাৰৰ ওপৰত বেছ কৰি বৰ্ডৰ কাৰণে কুৱেশ্যনবোৰ প্ৰেক্টিছ কৰোৱা হয়। আৰু এনেকৈ নীট আৰু বৰ্ড আমি একেলগে কৰি আছোঁ। চ' বৰ্ডত আমাৰ ভাল এটা ফলাফল আহিছে। ইয়াৰ পৰা মই 90.4% পাবলৈ সক্ষম হৈছোঁ আৰু আশা ৰাখিছোঁ অহা 3 মে' তাৰিখে যিখন নীট পৰীক্ষা অনুষ্ঠিত হ'ব গৈ আছে তাতেও মই এটা ভাল ফলাফল আশা কৰি আছোঁ আৰু তাৰ কাৰণে আপোনালোকে দোৱা আৰু আশীৰ্বাদ কৰিব। মোৰ ডক্টৰ হোৱাৰ ইচ্ছা আছে। কি নাম তোমাৰ? মনচিৰ আলী। কিমান নম্বৰ পাই? 98.2%। তোমাৰ এই কৃতিত্ব কাক কাক দিব বিচাৰা? কৃতিত্ব সকলোকে, আমাৰ টিচাৰ আৰু গাৰ্জেনৰ ছাপোৰ্ট আৰু আমাৰ ফ্ৰেণ্ডসকলেও সহায় কৰিছে আৰু ষ্টডি। কেনেদৰে লিখা পঢ়া কৰিছিলা? আমিতো বৰ্ডৰ কাৰণে সেইখিনি মানে ইমান আশা কৰা নাছিলোঁ আৰু পাই গ'লোঁ আৰু। বহুত ভাল পাইছোঁ, বহুত কৰিছে, বহুত সুবিধা দিছে। মানে মোৰ মানে এনেই পঢ়াই আছে, ফ্ৰী পঢ়াই আছে। মোৰ এইম হৈছে ডক্টৰ হোৱাৰ আৰু মিস্ত্ৰী, ৰাজমিস্ত্ৰী হয়। মই নছৰিন, মই HS পৰীক্ষাত 89% পাইছোঁ। মই ইয়াতে ছুপাৰ 40 যিটো ৰুল আছে সেইমতে পঢ়িছিলোঁ। ছাৰসকলে বহুত হেল্প কৰিছিলে, বহুত ছাপৰ্টিভ হয়। মেইন ছাৰসকলে ছাপৰ্ট কৰিছিলে, গাইড কৰিছিলে আৰু মই সেইবাবে পঢ়ি গৈছিলোঁ আৰু কষ্ট কৰিছিলোঁ। যিমান পাইছোঁ মই সন্তুষ্ট আছোঁ যে মই ইমান পাইছোঁ। মোৰ ডক্টৰ হোৱাৰ इच्छा से। हम लोग जो यहाँ पे आए थे जब क्लास 12 का स्टार्टिंग में, तो सोचा था कि नीट और बोर्ड दोनों ही करना है। स्टार्टिंग में हमने नीट और बोर्ड दोनों एक साथ किया है। क्लास में क्वेश्चंस और जो भी कुछ होता था नीट प्लस बोर्ड दोनों का होता था। और जब हमारा अगस्त सितंबर तक सब कुछ मतलब नीट का सिलेबस ख़त्म हो गया था, तब हमने अपना फोकस बोर्ड पे दिया। और तब टीचर्स ने बहुत ज़्यादा हेल्प किया हमें। टीचर्स आते थे रात में, क्लास लगभग 9 से 10 बजे तक वो हमारे साथ रहते थे, डिस्कस करते थे कि क्या क्या इंपॉर्टेंट क्वेश्चंस आ सकते हैं बोर्ड में। PIQ डिस्कशन होता था और साथ साथ जो हमारा मॉक टेस्ट होता था, मॉक टेस्ट के बाद रोज़ सब्जेक्टिव टेस्ट भी होता था बोर्ड के लिए। तो दोनों एक साथ हैंडल करना यहाँ पे मेरे लिए बहुत आसान लगा मुझे, क्योंकि मेरा दिमाग में पहले से प्रेशर था कि बोर्ड भी अच्छा करना है, नीट भी अच्छा करना है। लेकिन यहाँ पे आके वो प्रेशर उतना मिला ही नहीं, क्योंकि दोनों एक साथ साइमल्टेनियसली एक साथ हो गया। और यही बस मैं कहना चाहता हूँ। ठीक है। মোৰ নাম আছে হাজৰিকা। মই মানে আপোনাৰ 2024 মেট্ৰিক দি কেনে ইয়াত আহিছিলোঁ আজমল ছুপাৰ 40ত। প্ৰথমেতো মই আগতে ইমান পঢ়া নাছিলোঁ। ইয়াতে আহি কেনে প্ৰথমেতো ইয়াৰ এনভাইৰনমেণ্টটো বহুত ভাল, মানে চেল্ফ ষ্টাডিৰ পৰা আৰম্ভ কৰি মানে সকলোৰে পৰা। লগতে আমাৰ ইয়াত মানে নীটৰ কোচিং আৰু বৰ্ডৰ দুইটা হৈছে। আমাৰ মানে নীট আৰু বৰ্ডৰ মানে দুইটা মানে এক্সাম আৰু পেৰেলেলি চলি আছে। লগতে যোনবিলাক মানে আমাক টিচাৰে পঢ়াইছে সকলোবিলাকে মানে আহিছে আৰু লগতে টিচাৰে ইমান আমাক হেল্প কৰিছে আমি ক'ব নোৱাৰোঁ। লগতে এক্সট্ৰা ক্লাছ লৈছে, মানে যিবিলাক গৰিষ্ঠ ষ্টুডেণ্ট মানে পিছ পৰিছে, ক্লাছ 10ৰ কনচেপ্টবিলাক নাজানে, সেইবিলাকক উঠাই দিছে বহুত উঠাই দিছে। মানে আমি ক'বলৈ গ'লে বহুত তলৰ লেভেলত আছিলোঁ, এতিয়া মানে বহুত লেভেল মানে আপগ্ৰেড হৈ গৈছে আৰু মানে নীটৰ ক্ৰেক কৰিব পৰা ক্ষমতাটো আহি গৈছে বৰ্তমান। লগতে টিচাৰবিলাকে যিমান বৰ্ডৰ নোটছ অল প্ৰভাইড কৰাইছে, মানে যোৱাবিলাকৰ
PYQবিলাক সকলোবিলাক ছল্ভ কৰাইছে ক্লাছতে লগতে নিটৰতো এইবিলাক PYQ কৰি আছে একেলগে বৰ্ডৰ মানে ছাবজেক্টিভ কুৱেশ্যন দিছে লগতে হোমৱৰ্ক দিছে সকলোবিলাক কৰিছে লগতে মেনেজমেণ্টৰ পৰা সকলোৱে মানে এনভাইৰনমেণ্টটো এনেকুৱা বজাই ৰাখিছে যাতে মানে আমাৰ পঢ়াত মানে অলপো অসুবিধা নহয় লগতে খানা পাতিৰ পৰা হোষ্টেলত অলপো অসুবিধা পোৱা নাই একদম বঢ়িয়া এনভাইৰনমেণ্ট আৰু